নাজিৰাৰ এজন যুৱকজন বিশেষভাৱে সক্ষম এই যুৱকজন বিশেষ প্ৰতিভাৰো অধিকাৰী। প্ৰতিভাৰ চমক দেখি তবচ মানিব আপুনিও। চাওক যুৱকজনৰ কি অসাধাৰণ প্ৰতিভা। ফোন কৰিব 55901 আপ লামডিং তিনিচুকীয়া পেছেঞ্জাৰ 1 নম্বৰ প্লেটফৰ্মত আহিব। নকচাৰি Start. 55901 up Lamding Tinsukia passenger is coming on platform number 1. कृपया ध्यान दें 55901 आप लामडिंग तिनसुकिया पैसेंजर 1 नंबर प्लेटफॉर्म पर आ रही है। अनुग्रह करी मन करिब 55901 आप लामडिंग तिनसुकिया লাহিন ৰখালে কেনেকৈ আৱাজ দিব। লাহিন পাবলৈ হৈ গ'ল। তাৰপিছত উকিটো লাহিন পাই গ'ল ৰখাব। এই পেচেঞ্জাৰটো চব জেগা ৰখাই যাব। অৱধ আছাম ইণ্টাৰচিটি য'ত নৰখায়। আপুনি ক'ত পাইছিলে? সেইটো মই ভিডিঅ' পাইছিলোঁ ফেচবুকত, আজি তোমাক লগ পাই গ'ল। ঠিক আছে, তোমাৰ নামটো কৈ দিয়া। মোৰ নাম বিষ্ণু কৰ্মকাৰ। ঘৰ কোন জেগাত? নাজিৰা। নাজিৰা। এতিয়া তুমি আগলৈ কি হ'ম বুলি ভাবা? আগলৈ ৰেলৱে চাকৰি দিলেও মোৰ কাৰণে ভালে, কৰিব পাৰিম, এলাউন্স কৰিব পাৰিম। আৰু তোমাৰ কি ইচ্ছা আছে? গান গাব পাৰোঁ। গান গাব পৰা আৰু কি ইচ্ছা হোৱা আশা আছে মানে তোমাৰ মানে সপোন থাকে ন চবৰে? হয়, এনেকুৱা ঢোলৰ বজাবলৈ যাম। তুমি চৰকাৰক কি আহ্বান কৰিবা? চৰকাৰৰ পৰা তুমি কি বিচাৰিবা? আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা তুমি কি বিচাৰিবা? মই এতিয়া আমাৰ কিবা পইচা আহিছে চৰকাৰ ফালৰ পৰা, সেইটো নাই পোৱা। মই কোনো সহায় নকৰোঁ। একো সাহাৰ্য পোৱা নাই? তুমি নাজিৰা যে তুমি আছা, তোমাৰ কোনো একো চৰকাৰী সাহাৰ্য একো পোৱা নাই? কোনো দিয়াই নাই, মোৰ লগত মানুহো নাজানো, অকলে। তোমাৰ ঘৰত কোন কোন আছে? নিউজ ডেস্ক ৰিপৰ্ট, প্ৰতিদিন লাইভ। অসমৰ সংবাদ জগতত ব্যতিক্ৰমী সংযোজন। প্ৰতিদিন লাইভৰ বাবে ভিন্ন প্ৰান্তৰ পৰা সংবাদদাতাৰ লগতে ভিডিঅ' এডিটিং, গ্ৰাফিক্স, মাৰ্কেটিং, ছ'চিয়েল মিডিয়া নিৰীক্ষক আৰু এংকৰিঙৰ বাবে আবেদন বিচৰা হৈছে। অভিজ্ঞতা সম্পন্ন ইচ্ছুক প্ৰাৰ্থীয়ে তলৰ ঠিকনাত বায়'ডাটা প্ৰেৰণ কৰিব পাৰে। ইমেইল প্ৰতিদিন live1@gmail.com, হোৱাটছএপ নম্বৰ 8822834453 অথবা 86381400956।